BTC सोलोंथाइ बिफाननि बानजायनायाव दिनै 60थि फोरोंगिरि सानखौ क'क्राझाराव फालियो। दिनै 5 सेप्तेम्बर खालारखौ भारतनि बारग' हादोरगिरि डक्टर सर्वपल्ली राधाकृष्णननि जोनोम सानजों लोब्बा लाखिनानै 60थि फोरोंगिरि सानखौ क'क्राझार साइन्स कलेजनि नीलकमल ब्रह्म गोसोखांथि नुब्लाङाव BTC सोलोंथाइ बिफाननि बानजायनायाव खुंनाय जायो। बेयाव गाहाय आलासि महरै आसाम बिधान सभानि बुंथिगिरि बिश्वजित दैमारिया बाहागो लायो। बे फोरोंगिरि सान खुंनाय हाबाफारियाव बुंथिगिरि बिथाङा डक्टर सर्वपल्ली राधाकृष्णननि मुसुखायाव आलारि बाथि सावनानै आरो हादोरारि मेथाइजों बेखेवनानै होयो। सर्वपल्ली राधाकृष्णननि मुसुखायाव बिबार माला गानहोयो हांख्रायजानाय आलासि बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। गाहाय आलासि महरै बाहागो लाना आसाम बिधान सभानि बुंथिगिरि बिश्वजित दैमारिया फोरोंगिरिफोरा समाजनि साफा साफा दिथागिरि होनना बुंनानै जायखिजाया थासारियाव फोरोंगिरिफोरखौ थियारि थानानै गोनां बिफाव लानो खावलायो। শিক্ষক দিৱসৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ যে আজি বডো টেৰিটৰিয়েল কাউন্সিল চৰকাৰৰ তৰফৰ পৰা শিক্ষা বিভাগে ইয়াত শিক্ষক দিৱস পালন কৰিছিলে, তাত মোক আমন্ত্ৰণ জনাইছিলে। সেই হিচাপে মই আহিছোঁ। খুব ভাল হৈছে প্ৰগ্ৰামটো। আমাৰ যিসকল ৰিটায়াৰ্ড শিক্ষক তেওঁলোককো আজি সম্বৰ্ধনা জনোৱা হৈছে আৰু আমাৰ IITৰ ডাইৰেক্টৰ ডাঙৰীয়া ইয়াত আহিছিলে, যিটো CITৰ ডাইৰেক্টৰ চাৰ্জতো আছে, তেখেতো আজি আহিছিলে। গতিকে প্ৰগ্ৰাম হিচাপে খুব ভালেই হৈছে যে শিক্ষক দিৱসটো আমি তেনেকুৱা ধৰণৰে বিভিন্ন কাৰ্যসূচী লৈ পালন কৰিব লাগে আৰু পালন কৰি আহি আছিলে, কিন্তু ক'ভিডৰ কাৰণে যোৱাবাৰ পালন কৰা নহ'ল মানে তেনেকুৱা ধৰণৰ, কিন্তু এইবাৰ মানে প্ৰায় চব জেগাতে শিক্ষক দিৱস পালন কৰা হৈছে। গতিকে সেইটো এটা খুব ভাল অনুভৱ মোৰ এটা লাগিল। ইয়াত ছাৰ আপুনি এগৰাকী শিক্ষক, প্ৰত্যেকজন শিক্ষকসকলৰ কাৰণে আজি এটা গৌৰৱৰ দিন আৰু আজি শিক্ষকসকলৰ কাৰণে সন্মানৰ দিন। গতিকে শিক্ষকৰ ওপৰতে গোটেইবিলাক নিৰ্ভৰ কৰে আৰু যাৰ কাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই কৈছিলে যে শিক্ষকে প্ৰথম ভাল হ'ব লাগিব, তেতিয়াহে সমাজখন ভাল হৈ উঠিব। গতিকে সেইটোৰ কাৰণে আমি প্ৰত্যেকজন শিক্ষকে এটা মনত স্থিৰ কৰি ল'ব লাগে যে যি মানে পৰিস্থিতিয়ে নহওক কেলৈ যাহাতে মানে তেওঁৰ যিটো দায়িত্ব এটা গুৰু হিচাপে সেই দায়িত্বটো পালন কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নকৰে আৰু যিমান পাৰে মানে ল'ৰা ছোৱালীক বা যাকে নহওক, শিক্ষক মাত্ৰ স্কুলৰ মানে শিকোৱাই নহয়, পঢ়ুৱাই নহয়, বাকী যিকোনো মানুহকো যাহাতে এটা সঠিক পথ দেখুৱাব পাৰে, সঠিক জ্ঞান দিব পাৰে আৰু তেওঁলোকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ভৱিষ্যতত নিজক এজন ভাল মানুহ হিচাপে গঢ় দিব পাৰে, যাৰ দ্বাৰা এটা ভাল সমাজ তেওঁলোকৰ দ্বাৰা মানে গঠন হ'ব পাৰে। সেইটো প্ৰত্যেকজন মানে শিক্ষকে এটা পূৰণ কৰি ল'ব লাগে। না ভাল নহয়, কোৱালিটি ভাল নহয় যে মানুহে তেওঁলোকৰ স্কুলত নপঢ়া হ'ব। তাৰ কাৰণে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ ল'ৰা ছোৱালীক মানে সঠিকভাৱে গুণগত শিক্ষা দিব পাৰে ইয়াৰ প্ৰচেষ্টাটো চলে। কিন্তু চৰকাৰী স্কুলখন যিহেতু প্ৰফেশ্যনেল নহয়, কমাৰ্চিয়েল নহয়, সেইটোৰ কাৰণে সেইবিলাকত মানে উদ্যোগটো অলপ মানে কম হৈ যায়। দৈনন্দিন যি ধৰণৰ এটা চোৱা চিতা বা ৰিভিউ কৰিব লাগে, সেইটোৰ কাৰণে নাই সেইকাৰণে মই কৈছোঁ ইনিচিয়েটিভ, ফেচিলিটিটো একো নকৰে, মানে মেইনটো হ'ল ইনিচিয়েটিভ। फारसेथिं बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बिटिआरआव फोरोंगिरिफोरनि गोसो गोथारै मावनायाव मोनसे गोग्गो समाज दानायाव जाफुंसारदों होनना बुङो। শিক্ষক দিৱসৰ এই এটা স্পেচিয়েল দিনত আমাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি যাৰ নামত আজি আমি শিক্ষক দিৱসটো পালন কৰি আহিছোঁ, তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ, মই নমস্কাৰ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ ভাৰতবৰ্ষৰ অসমৰ আৰু বড়োলেণ্ডৰ সকলো শিক্ষাগুৰুলৈ মই আজি মোৰ হৃদয়ৰ পৰা মই তেখেতসকলক নমস্কাৰ জনাইছোঁ। কাৰণ আজি আমি যদি এটা ভাল সমাজ পাবলৈ সক্ষম হৈছোঁ, আমাৰ দেশখন যদি আগুৱাই গৈছে, আমাৰ ৰাজ্যখন আমাৰ অঞ্চলখন যদি আগুৱাই গৈছে আমাৰ শিক্ষাগুৰুসকলৰ কাৰণে,
কিন্তু সেই শিক্ষাগুৰুসকলে নিজৰ ব্যক্তিগত জীৱনত বা সামাজিক জীৱনবিলাকত বহুত কষ্ট কৰিব লগা হৈছে মই তেখেতসকলৰ যিটো মানে সেই সংগ্ৰাম বা সেই অৱদান ইয়াৰ কাৰণে তেখেতসকলক চেলুট কৰোঁ আৰু শিক্ষকসকলক ঈশ্বৰে সদায় ভালে ৰাখক মই সেইটোকে প্ৰাৰ্থনা কৰিছোঁ আমাৰ বড়োলেণ্ড অঞ্চলৰ যিখিনি শিক্ষকসকল তেখেতসকলক সন্মান জনাই আমাৰ চৰকাৰ গঠন হোৱাৰ পিছতে আমি কিছুমান ঘোষণা কৰিছিলোঁ আৰু সেইখিনি আমি ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছোঁ আৰু যিখিনি আমাৰ ৰিটায়াৰ্ড শিক্ষক আছে তেখেতসকলকো আমাৰ নতুন শিক্ষানীতিত আমি জড়িত কৰিব বিচাৰিছোঁ কাৰণ তেখেতসকলৰ যিটো 30-40 বছৰৰ অনুভূতি যিটো তেখেতসকলৰ এক্সপিৰিয়েঞ্চ সেইটো আমাৰ নতুন শিক্ষানীতি গঠন কৰাত সহায় কৰিব আৰু সেইকাৰণে মই আজি তেখেতসকলকো আহ্বান কৰিছোঁ যে তেখেতসকলে আমাক সহায় কৰে বড়োলেণ্ডত নতুন চৰকাৰ অহাৰ পিছত আমি আমাৰ ইএমসকল আমি সকলোৱে বহি যে প্ৰায়ৰিটিত আমি শিক্ষাটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ কাৰণ আমি জানো যে শিক্ষাটো যদি ঠিক কৰিব পৰা যায় সেইটো বহুত সমস্যাৰ একবাৰতে সমাধান ওলায় তো সেইকাৰণে বহুত সমস্যাৰ সমাধানটো হ'ল গুণগত শিক্ষা এই গুণগত শিক্ষাটো প্ৰদান কৰাৰ কাৰণে আমাৰ চৰকাৰখনে সম্পূৰ্ণভাৱে ফ'কাছ কৰিছোঁ কিন্তু আমাৰ বহুত সমস্যা আছে আজি ইনফ্ৰাষ্ট্ৰাকচাৰ সমস্যা বিভিন্ন সমস্যা ইয়াত আমি সমাধান কৰাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা সহায় লাগিব আৰু মই বিশেষকৈ আজিৰ দিনত পুনৰ মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু লগতে গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ দীৰ্ঘদিনৰ পিছত বড়োলেণ্ড অঞ্চলত বহুতখিনি ভাল ভাল শিক্ষা অনুষ্ঠান পাবলৈ আমি সক্ষম হৈছোঁ আৰু সেইখিনি গোটেই শিক্ষা অনুষ্ঠান গঢ় লৈ উঠাৰ পিছত এষ্টাব্লিছ কৰাৰ পিছত আমাৰ অঞ্চলৰ যিটো ৰূপ এইটো সলনি হ'ব আৰু নৱপ্ৰজন্মই এটা ভাল শিক্ষা পাবলৈ সক্ষম হ'ব কেঞ্চাৰ স্কুলটো আমাৰ অসমৰে ডাঙৰ সমস্যা হয় এতিয়া সেইটো সমাধান কৰিবৰ কাৰণে বিটিআৰ চুক্তিত আমি 6.3 দফাত এটা ক্লজ আছে আৰু সেইমতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা বতৰা চলি আছে আৰু তেখেতে আমাক সম্পূৰ্ণভাৱে আশ্বাস দিছে যিহেতু এই অঞ্চলৰ স্কুলবিলাক বহুত পিছতে স্থাপন কৰা বা ট্ৰাইবেল এৰিয়াৰ স্কুলবিলাক বহুত পিছতে স্থাপন কৰা সেই স্কুলবিলাক স্পেচিয়েল কনচিডাৰেশ্যনত কিবা এটা কৰিব পৰা যায় নেকি ইয়াৰ কাৰণে এটা হাই পাৱাৰ কমিটি গঠন কৰি দিছে